বোপাইটো ঐ এই তহঁতৰ স্কুলৰ পৰা মেছেজ দিছে এই গৰম যিহেতুকে বহুত বেছি পৰিছে সেইবাবে তহঁতৰ স্কুলবিলাক 7:30টাতে ষ্টাৰ্ট কৰিছে শুনিছ নাই আজিৰ পৰাই ষ্টাৰ্ট কৰিছে কি কৈছা পাপা আজিৰ পৰা সোনকালে পৰা স্কুল হ'ব মই মৰি যাওঁ 9টা বজাৰ পৰা স্কুল হওঁতে 7টা বজাত যাবলৈ মোৰ দিগদাৰ হাগনি ধৰে হাগনি প্ৰব্লেমৰ দুখত এতিয়া আকৌ 7:30টা বজাত কেনেকৈ পটককৈ যাওঁ মই আৰু তইতো কি অদৰকাৰী কথা ক'বলৈ সেইটো এতিয়া হাগনিৰ দুখত তই স্কুল ক্ষতি কৰিবি নে এনে বাপেৰে এই প্ৰাইভেট স্কুলত পঢ়াইছোঁ মাহে মাহে পইচা কাল দি 3 মাহৰ মূৰে 4,000 দি সেইখিনি মই জমা কৰিলে ডাঙৰ এখন কাৰ কিনিব পাৰিম তুমি ক'লে নহ'ব মোৰ যদি স্কুলৰ হাগনি ধৰে মই কি কৰিম স্কুলৰ লেট্ৰিন বাথৰুমবিলাক ইউজ কৰিবলৈ মই বেয়া পাওঁ ল'ৰা ছোৱালীবোৰ হাঁহে বুলি আৰু হাগনিও ৰখাই থ'ব নোৱাৰোঁ পকৰি ফেৰফেৰকৈ মাৰে তোৰতো ককায়েতো এনেকুৱা নহয় তোৰ যে এইটো প্ৰব্লেম আছে কিহৰ কাৰণে এই প্ৰব্লেমটো তোৰ মাৰৰ পৰা আহিছে কিজানি নহয় মাৰ পৰা অহা নাই এইটো প্ৰব্লেম তোমাৰ পৰা আহিছে তুমি দেখোন ক'বলৈ যোৱাৰ আগত 2-3 বাৰ নোহোৱাকৈ নোযোৱা হয় ছাৰ বেছি কথা কৈ নাথাকিবি পটাপট যা আৰু স্কুল ওলা মই থৈ আহোঁগৈ ব'ল তোক চাইকেলকে ইয়াত বহাই লৈ পিনে আৰু স্কুল ক্ষতি কৰা নামটো ভুলতো নল'বি ইমান কষ্ট কৰি মাহেলী পইচা দিওঁ দুইটাৰ নামত মোৰ ডাঙৰটো লোৱা তোৰ নিচিনা নহয় ডাঙৰটো লোৱাই মোৰ জীৱন গঢ়িব আৰু তই মোৰ জীৱন পানীত একদম তই কি কমা নাও চলা দি উটুৱাই লৈ গুচি যাবি মোৰ জীৱন দেখিম নহয় কোনটোৱে জীৱনটো গঢ়ে তোমাৰ ডাঙৰটো পুতাই মুনুকনে গঢ়ে নে পুতুকনে গঢ়ে তেতিয়া দেখিম নহয় মোৰ ভৰি নপৰিবা সেইসকলে আৰু স্কুল মই যাম বাৰু কিন্তু মোৰ যদি হাগনি ধৰে মই কিন্তু প্ৰিন্সিপালৰ পৰা ফোন কৰি দিম মোক লৈ আহিবগৈ লাগিব এই প্ৰভু লৈ আহিমগৈ যাওঁ ভগৱান তই মুঠতে স্কুল যা কোনোবা এদিন নিজৰ মতে ব্যক্তিগত জীৱন বুলিবলৈ মোৰ একো নাইকিয়া হ'লেও স্কুল নাযাওঁ বুলি ক'লেও যাবলৈ নোযোৱাকৈ থাকিবলৈ নোপোৱা হ'লে যাবই লাগিব সৰুৰ পৰা কেতিয়ানো ডাঙৰ সময়তে নিজৰ মতত জীয়াই থাকিবলৈ কথা শুনছো সৰুৰ পৰা সি ডাঙৰ হয় সি বুজিয়ে পোৱা নাই ডাঙৰ হ'লে যে জীৱনটোত কিমান বুজা আহিব কিমান চিন্তা কিমান সংসাৰৰ কথা ভাবিব লাগিব বোপাই এইকেইটা দিন খুব সুন্দৰ বুজি নাপাওঁ এতিয়া তহঁতি এতিয়া সৰু হৈ আছ যিহেতুকে পুতুকনা তই বাৰু হাঁহি ললি নে কেলে নাহাঁহি নকওঁ মই ৰাতিপুৱাই ফ্ৰেছ হৈ লওঁ মই কাৰণ সোনকালে উঠো তোৰ নিচিনাকৈ 7টাত নুঠো নহয় মই মা জল্দি কিবা এটা খাবলৈ দিয়াচোন মই খাই বৈ স্কুললৈ যাওঁ মোৰ দেৰি হৈছে বৰ একেবাৰে ক্লাছৰ ভিতৰত টপ কৰাটো ইমান জল্দি হৈছে তাৰ মনুকণ তই কিন্তু বৰ ডাঙৰ মুখে কথা ক'বলৈ লৈছ দেই মই একদম কাঁহি মুখত মাৰি মোক দুটুকুৰা কৰি দিম পপাই ৰঙা চকু হ'লে দেখুৱাইছা মোলৈ সি কিবা এই ক্লাছত টপ কৰে নেকি ইমান তাৰ জল্দি হৈছে একেবাৰে যাবলৈ মোৰ হাগু লাগিয়ে আছে তই হাগিব লাগিছে তই হাগিব তাত মোৰ কি প্ৰব্লেমটো হৈছে ইমান গৰমত কেনেকুৱা লাগি আছে কেনেকৈ পটককৈ স্কুল পাওঁগৈ লাগিছে তই কি বুজিবি স্কুলৰ কথা নুবুজো তোৰ স্কুলখনত AC লগাই থৈছে নহয় কি হৈছে তহঁতি দুটা ইমান কাজিয়া লাগি থাকিব পাৰে নে একদম কুকুৰ মেকুৰী নিচিনাকৈ অকণমানো কাজিয়া বন্ধই নহয় অশান্তি পাই গৈছোঁ দেই মই ঘৰখনত থাকে কিন্তু মই কোনোবা এদিন খং উঠিব ওলাই গুচি যাম মই খাবলৈ কিবা এটা লৈ আহোঁ খাই বৈ দুইটা একদম স্কুল যা ল'ৰালৈকে মই নদীৰ চকমান বনাইছিলোঁ দুটাই অলপকৈ খাই স্কুললৈ যা স্কুল যা নেকি এই স্কুলত এইকেইটা কেনে বিচাৰি যোগ দিৱসে 21 জুন যোগ দিৱস হয়তো কোৱা যে 21 তাৰিখ মই দেখোন গমেই নাপাওঁ যোগ দিৱস বুলি তইনো ক'ত গম পাবি তই আকৌ স্কুলত টপাৰ নহয় টপাৰটোৱে আকৌ স্কুলৰ কিতাপৰ লেচনবিলাকৰ কথাহে মনত থাকিব তই আকৌ সদায় স্কুল যাওঁ মই এইফালে কালি স্কুল যোৱা নাছিলোঁ সেইকাৰণে গম নাপাওঁ তই স্কুলত বেগ নিব নালাগে নেকি আজি নালাগে নাপাওঁ যে আমাৰ য়োগাহে কৰাব যোগাসন কৰাব বেগকেইটা কেলে আকৌ নিয় যদি পানী বটল দুটাকে লৈ ল তই যে আজি খোজকাঢ়ি আহিবি তোৰ বাইচাইকেলখন ক'লৈ গ'লে এখন এটা কামতে লৈ গ'ল তেন্তে জকাই আমি দুটাই বেগ দুটা ভিতৰত থৈ আহোঁগৈ দেই তই গুচি নাযাবি আকৌ তিনিটাই খোজকাঢ়িয়ে যাম মই পাপাক কৈ দিম আজি চাইকেলত নাযাওঁ গুড মৰ্ণিং ষ্টুডেণ্ট মই হৈছোঁ অনিমা তোমালোকৰ য়োগা টিচাৰ দেই আজি তোমালোকক মই নতুনকৈ পাইছোঁ ক্লাছৰুমত মই এনেই বেলেগ ছাবজেক্টবিলাক নপঢ়াওঁ মই যোগাসনৰ টিচাৰেই হয় আজি সেইকাৰণে তোমালোকৰ ক্লাছত মোৰ ৰুটিনত মানে মোৰ ক্লাছ তোমালোকৰ ক্লাছত পৰিছে চ' আহিলোঁ মাই নেম ইজ অনিমা দত্ত এণ্ড মি য়োগা টিচাৰ অ'কে তেন্তে ফাৰ্ষ্ট তোমালোকৰ লগত মই ইণ্ট্ৰডাকশ্যন হৈ লওঁ আমি এনেও ইণ্ট্ৰডাকশ্যন বুলি ক'লে বহুত ভাল পাওঁ কাৰণ পঢ়া শুনা অবিহনে সেইটোৱে একমাত্ৰ যিটো আমাক মনোৰঞ্জন দিয়ে পঢ়া সেইবিলাক বুজি নাপাওঁ কিন্তু ইণ্ট্ৰডাকশ্যন প্ৰগ্ৰেমটো মোক খুব ভাল লাগে বাইদেউ অ' মাই গড তুমি বাইদেউ বুলি কিয় কৈছা মোক মেম বুলি ক'বা চৰি মেম তোমালোকে বাৰু যোগ দিৱস মানে কি জানানে আজি হৈছে 21 জুন যোগ দিৱস আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে আমাৰ শৰীৰটো সবল কৰি ৰাখিবৰ কাৰণে সদায় এক্টিভ থাকিবৰ কাৰণে আমি সদায় য়োগা কৰিব লাগে গম পোৱা নাই আজিৰ দিনটোতে বুলি নহয় সদায় আমি য়োগা কৰিব লাগে তোমালোকক স্কুলত কৰাই নে বাৰু য়োগা মেম কেতিয়াবা আমাক ছাৰহঁতে কৰাই বাৰু ৰাতিপুৱা আমি কিন্তু কৰিবলৈ এলাহ লাগে ইমান টান এইবিলাক কৰিবলৈ একো টান নহয় আজি মই তোমালোকক কৰাম নহয় দেখিবা নহয় কেনেকৈ কৰে বহুত বেছি ইজি হয় একদম মৰমত কৰিম ঠিক আছে একদম তোমালোকে দুখ নোপোৱাকৈ আৰু ভাল পোৱাকৈ অ'কে তেন্তে তোমালোকে মোৰ লগত সহযোগ কৰিবা আজি ঠিক আছে মাই নেম ইজ মুনুকন কলিতা মই ক্লাছ 6ৰ ষ্টুডেণ্ট হয় আৰু মোৰ ঘৰ হৈছে গৈনোপা গাঁৱৰ চকাইঘাটত মাই নেম ইজ জকাই বৰা আৰু মোৰ ঘৰ হৈছে গৈনোপা গাঁৱৰ কঁঠাল গাঁৱত মাই নেম ইজ পেটুৱা শইকীয়া আৰু মোৰ ঘৰ হৈছে কচুৱনি তোমাৰ নামটো দেখোন তোমাৰ স্বাস্থ্যটোৰ সৈতে একেই হয় মেম সেইটো কাৰণে মোৰ নামটো এইটো দিছে আৰু মোৰ নাম হৈছে ভোলা মজুমদাৰ মোৰ গাঁও হৈছে পুতলা গাঁৱত ঠিক
ফিল্ডলৈ যাওঁ সব ষ্টুডেণ্টবিলাক তাতে আছে আমি তাতে য়োগা কৰিম ব'লা খুব ধুনীয়া দেই তোমালোকে খুব ধুনীয়াকৈ এক্সাৰচাইজ কৰিছা য়োগা কৰিছা দেখি মনটো বহুত বেছি ভাল লাগি গৈছে নৱপ্ৰজন্ম হৈ গৈছে তোমালোকে ইমান ধুনীয়াকৈ য়োগাটোক আঁকোৱালি লোৱা ধুনীয়াকৈ কৰিছা সঁচাকে দেই আমাৰ ষ্টুডেণ্টখিনি একদম নাম শলাগিবলগীয়া মুকন তই বৰ ধুনীয়াকৈ এক্সাৰচাইজ কৰিছ আমি এতিয়া একেবাৰে শেষত ওম কৈ পিনে আমাৰ য়োগা সামৰিম দেই একদম গাটো কেনেকুৱা লাগিছে তোমালোকে নিজৰ ফালৰ পৰা ক'বাচোন অ'কে মেম য়োগা ফিল্ডৰ পৰা গুচি আহিলি কেলে ইমান জোৰছে হাগিব লাগিলে মই সেইকাৰণে ৰুমলৈ গুচি আহিলোঁ ইমান পকৰটো কিবা কিবি লাগি গৈছে পেটটো গোল গোল গাল গাল গুল গুল কৰা কৰিব লাগে তাত যদি মই হাগি দিওঁ কি হ'ব চবকে লাষ্ট নাপাম নি সেইকাৰণে ইয়াত আহি একদম টিপি বহি আছোঁ এতিয়া পেজ মাছ টিচাৰ মানে ছাৰ বা মেম আহিলে মই ঘৰলৈ ফোন কৰিব লাগিব পাপা কৈ থৈ আহিছোঁ মনুকণ তোৰ সদায় ইমান হাগিব লাগে নে কনো সদায় মই হাগিব লাগে আজি সোনকালে স্কুল আহিব লগা হোৱাৰ কাৰণে মই লেট্ৰিন নকৰিলোৱেই সপনা বাদেচোন তহঁতি গম পাৱ নাই এই 7 ক্লাছৰ যে ৰন্টুদা এই য়োগা কৰি পেটটো ফাটাককে ফাটি গ'ল নহয় ছাৰ বাইদেউ চবে এনেকুৱা হাঁহিছে আচল বস্তুটো দেখিলে নেকি চবেই আচল বস্তুটো লোৱাকে ফটা নাইকিয়া তই যে কিনো কথাবোৰ ক বোলা তই কৈছা পেণ্টটো ফাটি গ'ল ফেৰেককে বুলি ওলাবই ন চাই আহিলে তোমালোকৰ য়োগা কৰি কেনেকুৱা লাগিলে ডেকা ল'ৰাসকল বৰ ভাল লাগিলে ছাৰ আমাৰ মতে মাইণ্ডটো ফ্ৰেছ লাগিছে বডিটো পুৰা এক্টিভ লাগিছে কাবাক জানো তাগুচকে এগুচাৰিলে ক'ৰবাত লুটি খাই পৰিব তেনেকুৱা নিচিনা লাগিছে ছাৰ তহঁতি য়োগা কৰি সেয়াহে শিকিলি মানে হয় নহয় ছাৰ য়োগা কৰি বহুত বেছি ভাল লাগিলে আৰু সকলোৱে য়োগা কৰিব লাগে দেই স্বাস্থ্যৰ পক্ষে খুব ভাল ঘৰ ৰাতিপুৱা সোনকালে উঠি য়োগা কৰিব লাগে ই যেনেকে কৈছে যেনিবা ৰাতিপুৱা য়োগা কৰি তাৰ এই ঢোল যেন পেটটো সি কমাইহে তুলিছে চব কথা বাদ দিছোঁ তহঁতি মোৰ মেইন পইণ্টটোলৈ ছাৰ আপুনি মোক ঘৰলৈ ফোন এটা লগাই দিয়কচোন মোৰ মানে য়োগা কৰি থাকোঁতে হাগিব লাগিলে নহয় আৰু মই ঘৰত কৈ থৈ আহিছিলোঁ আপুনি ফোন এটা লগাই দিয়কচোন মোক লৈ যাওকচোন তহঁতি স্কুললৈ আহোঁতে হাগি মেলি নাহনিও বোপাইহঁত আমি চবেই ফ্ৰেছ হৈ আহোঁ দেই একদম ক্লিয়াৰ একেবাৰে যাব পাৰিবি আজি স্কুল দিনটোৰ কাৰণে নহয় 9:30 বজাত তহঁতক ছুটিয়ে দি দিম একেবাৰে যাবি আৰু ছাৰ মই ইমান দেৰি কেনেকৈ ৰখাই থ'ম তোৰ ৰখাবলৈ কোনে কৈছে তই স্কুলৰ বাথৰুমলৈ যা যাওঁতে স্কুলত হাগিবলৈ হ'লে আৰু ভোলা জকাই পেটুৱা চবেই হাঁহিব মোক 9:30 বাজিবই হ'ল 5 মিনিটমান আছে 10 মিনিটমান আছেহে ছাৰ দেখোন গুচি গ'ল ছাৰহঁতে একো বুজি নাপায় দেই সঁচাকৈ মই এই ৱাল পাৰ হৈ গুচি যাম নেকি ঘৰলৈ মনুকণ তোৰ বহুত জোৰচে লাগিছে নেকি ব'ল নহ'লে প্ৰিন্সিপাল মেমৰ ওচৰলৈ যাওঁ প্ৰিন্সিপাল মেমৰ পাতি আমি গুচি যাওঁ আমিও যাম আমি গোটেইকেইটা যাওঁ ব'ল তহঁতি যা দেই মই যদি সোনকালে স্কুল ছুটি নিদিয়া আগতে কৈ পিনে গুচি যাওঁ মোক ঘৰত মাৰিব বুঢ়া তই যাব নালাগে তোৰ যদি ঘৰত মাৰিব আমি কেইটা যাওঁ তোমালোকে এতিয়া যোগ দিৱস মানে কি বুজি পাইছানে সকলোৱে আৰু তোমালোকৰ কেনেকুৱা লাগিলে বাৰু যোগ দিৱসত য়োগা কৰি আৰু এইবাৰ মই ভাবিছোঁ তোমালোকক ৰাতিপুৱা সময়খিনিত আমি সদায় য়োগা কৰাম বুলি তোমালোক যদি একমত হয় যিহেতুকে তোমালোক ক্লাছ 10 সেইকাৰণে আজিৰ দিনটো তোমালোকক ছুটি দিয়া নহ'ব তোমালোকৰ সম্পূৰ্ণ ক্লাছ বহিব কাৰণ এই সময়খিনি বহুত এটা ইম্পৰ্টেণ্ট সময় আমাৰ তোমালোকৰ কাৰণে আৰু আমাৰ কাৰণেও কাৰণ তোমালোকৰ ভাল মানে আমাৰো ভাল হয় নহয় গতিকে তোমালোকে যাতে মানে ধুনীয়াকৈ মনোযোগ দি পঢ়া গতিকে সেইকাৰণে মই এইখিনি কথা তোমালোকৰ লগত ডিছকাছ কৰিবলৈ ৰুমলৈ আহিলোঁ মে আই কাম ইন মেম য়েছ মনুকণ জকাই আৰু পেটুৱা যে আৰু তাকো ক্লাছ 10 ক্লাছত যে তোমালোকৰ ক্লাছ নেকি এইটো আমাৰ ক্লাছ নহয় মেম কিন্তু আমি কথা এটা সুধিবৰ কাৰণেহে আপোনাৰ ওচৰলৈ আহিলোঁ অফিচ ৰুমত নাপায় হয় নেকি এনেকুৱা কি ইম্পৰ্টেণ্ট কথা যিটো একদম মোক বেলেগ ক্লাছত আহি তহঁতি সুধিব লগা হৈছে মানে মেম আমাৰ মনুকণৰ মানে স্কুললৈ আহিব সময়ত লেট্ৰিন কৰি নাহিলে সেইকাৰণে তাই এতিয়া লেট্ৰিন লাগিছে বুলি কৈছে য়োগা কৰাৰ পৰা সি আধাতে গুচি আহিলে টিপিহে বহি আছিলে বেঞ্চত হয় মেম ইমান জোৰছে মোক হাগিব লাগিছে মই একদম ৰখাব পৰা নাইকিয়া ছাৰে ক'লে 5-10 মিনিটমান আছে মেম মই ৰ'ব নোৱাৰিছোঁ মোৰ পেনে চেনে যাব এতিয়া ফেৰেককে আৰু মনুকণ তই ইয়াতে হাগি নিদিবি গোটেই ল'ৰা ছোৱালী মুখে হাঁহিব আৰু এইবোৰ আমাতকৈ ডাঙৰ দাদা বাইদেউ হয় আকৌ হাঁহি দিব আমি লাজ পাম আকৌ সেই ঈশ্বৰ তোমালোকে আমাৰ স্কুলৰ বাথৰুম ইউজ কৰা তাতো তোমালোকে লেট্ৰিন কৰিব পাৰা মেম মোৰ স্কুলত হাগিবলৈ মোৰ মানে ইগোত লাগে চাওঁ সময়টো কেইটা বাজিলে ৰ'বা 9:30 বাজিবলৈ মাত্ৰ 5 মিনিট আছে ঠিক আছে যোৱা বাৰু তিনিওটা একেলগে যাম বুলি ভাবিছা নেকি 5 মিনিটহে আছে পিছে তোমালোকক ছুটিয়ে দি দিম ব'লা মনুকণৰ লগতে আমি অকণমান 5 মিনিট আগতে সোনকালে ঘৰলৈ যাবলৈ পাম ব'ল হয় দে জকাই এতিয়া আমি স্কুলৰ পৰা গৈ একদম টেঙা খামগৈ দেই মই নেমু টেঙা ঘৰৰ পৰা আনিম তোৰ ওচৰত যদি কিবা টেঙা চেঙা আছে আনিবি একদম আমাৰ সেই গাঁৱৰ
গছজোপা তলতে বহি গোটেইকেইটাই খাম ব'ল তহঁতি নাযাওঁ নেকি ৰজে লাগি আছ নহবা তহঁতি থাক মই যাওঁ এই নালাগে তোৰ হাগিব লাগি আছে আকৌ তই যদি ৰাস্তাত মূৰ চুৰ ঘূৰাই পৰি যাওঁ কি হ'বা মই খিনমিন নহয় মই পটককৈ দাঙিব নোৱাৰিম সেইকাৰণে পেটু আকৌ লগত লৈ যাওঁ পেটু সকলোৱে দাঙিব পাৰিব তোক ব'লা ব'লা আগত ব'লা তোমালোকক কোৱা কথাখিনি তোমালোকে বুজি পালা নহয় এতিয়া মই আহিছোঁ দেই তোমালোকৰ নেক্সট ক্লাছত ৰুণু মিছৰ আছে কিজানি আৰু বতি ইমান গৰম উঠিছোঁ বাছ ষ্টেণ্ডতে নামি দিলোঁ অকণমান আগত নমা হ'লেই ভাল আছিলে এতিয়া এই ৰ'দখনত টিকা ফটা ৰ'দখনত বহি বহি মই বেঞ্চ সোপাও ইমান গৰমত টিকা পুৰি গৈছেগৈ গছজোপা লৈছে যদি বতাহ অকণো গাত লগা নাইকৈ ফোনটো মই নাম্বাৰ চাম্বাৰ চিনি নাপাওঁ নহয় ক'ত কেনেকৈ লাগেগৈ ছোৱালীৰ ঘৰত এচি হাৱা খাবলৈ আহিলোঁ গৰমত এতিয়া এই টিকা ফটা ৰ'দত মোৰ বগা দাড়ি একদম ক'লা হৈ যাবগৈ দেই এতিয়া ঈশ্বৰ বতি এইটো দেখোন আৰু মামা সকা বহি আছে এই বাছ ষ্টেণ্ডটোতে ৰ'দখনত কিহৰ কাৰণে বহি আছে ঘৰলৈ গুচি যাব পাৰে নহ'বা আগত নামিব লাগিছিলে বাছৰ পৰা হয়তো মনোকণ ধৰতে মামা ককা দেখোন ককা আপুনি আহিম বুলি দেখোন মানে ফোনেই কৰা নাইকিয়া পপাই লগতে হ'লে নহয় আৰু বাছ ষ্টেণ্ডটোত কেলে নামিলে অকণমান আগত নামিব লাগিছিলে এতিয়া এই ৰ'দখন গৰমে গৰমে ব'ল আমাৰ লগতে যাওঁগৈ তহঁতি ক'ৰ পৰা আহিছ বোপাইহঁত ককা আমি স্কুলৰ পৰা আহিছোঁ এই আজি যোগ দিৱস যে 21 জুন এই য়োগা শিকাইছিলে আমাক কিন্তু মনোকণৰ আধাতে হাগিব লাগিলে সেইকাৰণে আমি সোনকালে গুচি আহিলোঁ কি ক বোপাই তোৰ হাগিব লাগিলে স্কুলত কেলে পেম্পাছটা পিন্ধি নগ'লি কি ককাই যে কিনো কয় মই এতিয়া কেঁচুৱা হৈ আছোঁ নেকি পেম্পাছ পিন্ধি যাব লাগিব পেম্পাছ সৰু ল'ৰা ছোৱালীয়ে নিপিন্ধে সৰু ল'ৰা ছোৱালীয়ে পিন্ধে ডাঙৰ ল'ৰা ছোৱালীয়ে নিপিন্ধে নহয় ককা মই নেজানো আই কোনবোৰ ল'ৰা ছোৱালীয়ে পিন্ধে মই জানো আৰু হাগিলে মুতিলে পেম্পাছ পিন্ধে বুলি ব'লক এতিয়া খোজকাঢ়ি যাওঁ জকাই পেটুৱা ব'ল এই ভিয়া পেটু ল খোজকাঢ়ি যাওঁগৈ আমি গোটেইকেইটা বোপাইহঁত মোৰে সাৰথি হৈ তহঁতি আহি থাক ককা তাৰ পৰা মোলৈ কি আনিছা পিছে এই ব'ল ঢেৰ কিবা কিবি আনিছোঁ নাৰিকলৰ লাড়ু তিল পিঠা মুড়ি লাড়ু চব আনিছোঁ গোটেইকেইটাই খাবিগৈ ব'ল গৰম কেনেকুৱা পৰিছে ন বেজি এটা সঁচাকৈ দেই বেলেগ গৰম পৰিছে একদম মই সেইকাৰণে আপোনালোকৰ ঘৰলৈ ওলাই আহিলোঁ আমাৰ ভগা বজাৰটোৰ পৰা বতাহ চতাহ ঠাণ্ডা বুলিবলৈ নাই বোলো নাই বেজি এটা ঘৰলৈ যাওঁ আৰু এচি হাৱা কণ্ডম খাই আহোঁ আৰু লগতে নৌবে বনাই দিয়া একাপ ধুনীয়া গাখীৰৰ চাহো খাই আহোঁ ভালে কৰিলা বাহুবলী এই চাহকাপ ৰ'বা হেৰা শুনিছানে এই বাহুবলীৰ কাৰণে চাহ একাপ আনিবাও লগতে মোলৈ বিনা চেনি চাহ একাপ আনিবা পিছে তুমি জিমলৈ গৈ মেলি আছানে এই কি কয় বেজি এটা মই যদি জিমলৈ নাযাওঁ নহয় মোৰ কিবা গাটো দুৰ্বল লাগি থাকে সেই জিমলৈ গৈ এতিয়া জিমলৈ নোযোৱাকৈ থাকিব নোৱাৰোঁ সেইকাৰণেতো গেঞ্জি চোলা কাপোৰ একো নিপিন্ধোঁ মই কাৰণ এইটো এনেই বনোৱা নাই নহয় মানুহে দেখিব লাগিব দেখি সুধিব লাগিব যে তোমাৰ জিম ক'ত আছে হে বাহুবলী ময়ো যাম এনেকৈ বুলি সুধিব পৰাকৈ খালী গাই থাকোঁ আৰু হয় নেকি বাহুবলী কোন আহিছে ইমান চিঞৰ বস কৰি বাহুবলী এই কাপ লোৱা গাখীৰ চাহ পিছে তুমি আজিকালি আমাৰ ঘৰলৈ নহাই হ'লা দেখোন বহুত দিনৰ মূৰত একদম ধুমুকেটো ওলোৱা দিহে ওলোৱাহি কিনো ক'ব আৰু বৌ একদম জিমটোৰ পৰা মই আজৰিয়ে নাপাওঁ বুজিছেনে আৰু গাঁৱৰ খা খবৰবোৰ ল'বলৈ সময় নহয়গৈ গধূলি 6টা বজাত ঘৰ সোমাওঁহিহে আৰু বেছি মানে আজিকালি 6টাতকৈ বেছিয়ে টাইম লাগে কাৰণ ল'ৰা ছোৱালীবোৰ চব ডেকা গাভৰুবোৰ গধূলিহে যায় আৰু চব আজৰি হৈ কলেজ অফিচ এইবিলাক ছুটি হোৱাৰ পাছত আৰু সেইকাৰণে সময় নাপাওঁ ভাবিছোঁ এতিয়া ল'ৰা এটা ৰখাম বোলো তাৰপিছত মই মোৰ গাঁৱৰ মানুহবোৰৰ লগত মই মিলিজুলি থাকিব পাৰিম সেইটো ভাল হ'ব তুমি ল'ৰা এজন ৰাখি ল'বা হেৰি কোন আহিছেনো ইমান একদম উৎপাত কৰি তাকেহে ময়ো চাই আছো ইমান চিঞৰ বস কৰি আহিছে যেন কোনোবা আলহীহে আহিছে আহিছে থাকিলে কোনোবা খোৱা বাহুবলী চাহ খোৱা মই ভাতৰ যা যোগাৰ লাগোঁগৈ দেই পুতুকৈ মুনুকণহঁত আহিব পাৰে ভাত খাবলৈ ভাত বনাওঁগৈ একদম স্কুলৰ পৰা আহিলে খাওঁ মোৰ তেতিয়া আহে গোটেইকেইটা ঠিক আছে বৌ যাওক ভাত বনাওঁগৈ তুমিও খাই যাবা নহ'লে বাহু মাছ আনিছে দাদাই ঠিক আছে বৌ আৰে শহুৰ দেউতা আপুনি দেখোন মোলৈ ফোনে কৰা নাই আহিম বুলি পিছে বাছত আহিলে নেকি আপুনি দেউতা আপুনি আহিব বুলি আমি গমেই নাপাওঁ দেখোন গাঁৱৰ পৰা আহিবলৈ ইমান কষ্ট হৈ ফোন এটা কৰি দিব লাগে দাদাই গাড়ীখন লৈ আহিলেগৈ হ'লে নহয় এখন গৰমত শহুৰ দেউতা বা আহিলে ঠিকে আছে এই মনুকণ তই যে আগতীয়াকৈ আহিলি পুতুকণ কলো গ'ল জোঁৱাই ইয়াৰ বোলে হাগিব লাগিলেও য়োগা কৰি থাকিব সময়তে বোলে আধাতে হাগিব লাগিলে ইয়াৰ মই জানিছিলো ইয়াৰ হাগিব লাগিব বুলি যা ৰখি থাকিব নালাগে উলিয়াই লগে যা শান্তি লগে বাহুবলী দা আপুনি বহকচোন দেই মই পটককৈ উলিয়াই আনোগৈ খাওঁতকৈ আশীৰ্বাদ কৰিব দেউতা জীয়াই থাকা জোঁৱাই একদম जुग जुग जियो मेरे पका सुली के समान जियो मैं हर दिन तुम लोगों के पास आती जाती रह पाऊँ यही मैं भगवान को मतलब प्रार्थना करती हूँ আরে কি হে বাহুবলী ডেকা ল'ৰা কেনেকুৱা খবৰ তোমাৰ জিম কেনেকুৱা ভালে উখৰে চলি আছেনে দেউতা যাওক আপুনি ফ্ৰেছ হৈ লওক এই ছোৱালীয়ে আপোনাৰ এই বাহু মাছৰ একদম নেমু টেঙা দি দাইল বনাইছে এই ভাতকেইটা খাই অকণমান আৰাম কৰি লওক গাঁৱৰ পৰা বহুত দূৰ হয় নহয় ঠিক আছে তেন্তে তোমালোক বহা দেই মই অকণমান ফ্ৰেছ হৈ লওঁগৈ যাওক দেউতা আপুনি অকণমান ফ্ৰেছ হৈ লওক
তেতিয়াহে পেটটোৱে শান্তি পাইছোঁ দিনটো গুৰ গাগা এনেকুৱা লাগিছে ক'ৰবাত পাকিস্তান ভাৰতৰ যুদ্ধ হৈ যেন মোৰ পেটটোত লাগি আছে এনেকুৱা লাগি আছিলোঁ এতিয়া বৰ শান্তি পাইছোঁ দেই সঁচাকৈ মই আৰু আজিতো মামা ককা আহিছে আজি একদম বৰ ভাল লাগিব আজি ৰাতি পঢ়িবতো নাপাওঁ কাৰণ ককাই সাধু ক'ব সাধু শুনিব লাগিব আৰু মায়েতো একদম মজা খানা বনাবই ককাই ভাল পাওঁ কাৰণ ইমান দিনৰ মূৰত আহিছে মজা পিছে পুতুকন্দাটোহে অহা নাই পুতুকন্দাটো অহা হ'লে অকণমান গীটাৰকে বজালো হ'লে মুনুকণ তোৰ কি হ'ল স্কুলৰ পৰা যে সোনকালে হেৰি হাগিব লাগিলে নেকি তোৰ আৰু পুতুকণ দাদা কি হ'লে অহা নাই যে ভাত মই বাঢ়িলোৱে খাই লহি মই গৈছোঁ ব'লা পুতুকণ দাদা ক্লাছ 10 নহয় সেইকাৰণে সিহঁতক গোটেই দিনটোৱে ক্লাছ বহিব আমি সৰু কাৰণে আমাক সোনকালে দি দিলে আৰু পিছে য়োগা কৰি কেনেকুৱা লাগিলে তহঁতৰ মা বহুত ভাল লাগিলেও কিন্তু মোৰ এই পেট আৰু পকৰটোৱে মোক য়োগা কৰিবলৈ নিদিলে পকৰটোৱে ওলাই যাওঁ কৰিছে পেটটোৱে একদম ভাৰত পাকিস্তানৰ যুদ্ধ লগা নিচিনা কৰি থাকিলে সেইকাৰণে মই এনজয় কৰিবলৈ নাপালোঁ পিছে মোৰ মনত আছে কি কৰিলে মই কাইলৈ তোমাক দেখুৱাই দিম দেই পাকঘৰত ঠিক আছে এতিয়া ভাতকেইটা খাই লহি সেই গাইছ মই এতিয়া ভাতকেইটা খাই লওঁগৈ দেই ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু নতুন চেনেল হৈ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু ভিডিঅ'বোৰ কেনেকুৱা লাগিছে সেইটোও জনাব এতিয়া মই ভাতকেইটা খাই লওঁ আৰু নেক্সট ভিডিঅ' সোনকালে আহি আছে প্ৰেছ কৰি থ'ব বেল আইকনটো যাতে প্ৰথমতে আপোনালোকেই পায়